সতীৰ্থসকল তথা আপোনজনৰ পৰা পোৱা সুভাষিক মৰম চেনেহে আমাক হিমালয় যাত্ৰাৰ কথা ক'বলৈ অনুপ্ৰাণিত কৰিছে বাৰম্বাৰ। সেইহেতু পৰ্বতাৰোহণৰ কথা আপোনালোকক জনাবলৈ পাই নিজকে ধন্য মানিছোঁ। আশা কৰোঁ আগলৈকেও এইদৰে আপোনালোকৰ সুভাষিক পাম। পৰ্বতাৰোহণে আমাক বহুতো কথাই শিকায়, যিবোৰ কথা দৈনন্দিন জীৱনত শিকিবলৈ বহুত সময় লাগে। সেই একেবোৰ কথা হিমালয়ত কম সময়তে শিকা হয়। সেইবোৰ হ'ল বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, সকলোৰে প্ৰতি সমভাৱাপন্নতা, আনৰ বিপদত সহায়ৰ হাত আগবঢ়োৱা, লগতে পৰৱৰ্তী পৰ্বতাৰোহীৰ সুবিধাৰ্থে পৰ্বতখন পৰিষ্কাৰকৈ ৰখা ইত্যাদি ইত্যাদি। পৰ্বতাৰোহণৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল নীতিগতভাৱে বিভিন্ন কৌশল অৱলম্বন কৰি শৃংগত উপনীত হোৱাৰ লগতে পৰ্বতখন পৰিষ্কাৰ কৰা। সেইহেতু আমাৰ আৱশ্যক নোহোৱা খাদ্য সামগ্ৰীৰ লগতে অনাৱশ্যক বুলি ভবা আৱৰ্জনাবোৰ জ্বলাই থৈ আহিব লাগে। প্ৰতিটো কেম্প সামৰাৰ মুহূৰ্তত ক'তো এটুকুৰাও কাগজ পাতিও নেৰাকৈ জ্বলাই থৈ আহিলোঁ। পৰিষ্কাৰ তথা সুন্দৰ বাতাবৰণেৰে আৰম্ভ কৰিলোঁ নতুন যাত্ৰা আন এটা কেম্পলৈ। এই যাত্ৰাত লাভ কৰিলোঁ আগতকৈও ভয়াৱহ লগতে কিছু পৰিমাণে ৰোমাঞ্চকৰ অনুভৱ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।